এদিন দুদিন কৰি এমাহ পাৰ হৈ গ'ল। যোৱা 19 ছেপ্টেম্বৰ সেই অভিশপ্ত দিনটোত আমি হেৰুৱাইছিলোঁ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। আৰু এই এমাহে অসমবাসীয়ে বিচাৰি আছে জুবিন গাৰ্গৰ ন্যায়। কিন্তু এই ন্যায় প্ৰক্ৰিয়া কিমান দূৰ আগবাঢ়িছে? জুবিন গাৰ্গৰ ক্ষেত্ৰতে যদি এনেকুৱা হ'বলৈ হয়, সাধাৰণ মানুহৰ ক্ষেত্ৰত কি হ'ব? 19 ছেপ্টেম্বৰৰ দিনা ছিংগাপুৰৰ সাগৰত কি হৈছিল? ভিডিঅ'সমূহ প্ৰস্তুত কৰাৰ আঁৰত ৰহস্য কি আছিল? ঘটনাটো কেনেকৈ সংঘটিত হ'বলৈ পালে? যেতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ পাছত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা যেতিয়া অসমবাসীয়ে দোষী সজাইছিল, সেই সময়ত সিদ্ধাৰ্থই এখন ছ'চিয়েল মিডিয়াৰ জৰিয়তে এখন পত্ৰ লিখিছিল। সম্পূৰ্ণ নিভাঁজ অসমীয়া ভাষাত লিখা এই চিঠিখন দেখাৰ পাছত অসমবাসীৰ মনলৈ প্ৰশ্ন আহিছিল যে সেই চিঠিখন কোনে লিখিছিল? ইমান সুন্দৰভাৱে চিঠি সিদ্ধাৰ্থই কেনেদৰে লিখিব পাৰিলে? কিন্তু সিদ্ধাৰ্থ আজি আৰক্ষীৰ জালত পৰাও প্ৰায় 20 দিন হ'ল। কিন্তু এই মুহূৰ্তলৈকে আমি নাজানো সেই চিঠিখন সিদ্ধাৰ্থক কোনে লিখি দিছিল। এইগৰাকী অমৃতপ্ৰভা মহন্ত, জুবিন গাৰ্গৰ সহ কণ্ঠশিল্পী, ছিংগাপুৰলৈ গৈছিল জুবিন গাৰ্গৰ সৈতে একেলগে সংগীত পৰিৱেশন কৰিব। যেতিয়া য়ট পাৰ্টি হৈছিল সেই সময়ত যিসমূহ ভিডিঅ' টুকুৰা টুকুৰকৈ খণ্ড খণ্ডকৈ অসমবাসীয়ে লাভ কৰি আছিল, সেই ভিডিঅ'সমূহ আবদ্ধ হৈছিল অমৃতপ্ৰভাৰ কেমেৰাত। পিছে অমৃতপ্ৰভাই সেই ভিডিঅ'সমূহ কালৈ দিছিল? ইয়াৰ আঁৰত ৰহস্য কি আছিল? এই ভিডিঅ'সমূহ দি কি বুজাব বিচাৰিছিল? ভিডিঅ'সমূহ একেবাৰতে গোটেইটো নিদি কিয় খণ্ড খণ্ডকৈ দিয়া হৈছে? এইবিলাক কথা জনাৰ অধিকাৰ নিশ্চয়কৈ অসমবাসীৰ আছে, জুবিন গাৰ্গৰ পৰিয়ালৰ আছে। কিন্তু আজি পৰ্যন্ত এইখিনি কথাও অসমৰ মানুহে জানিব পৰা নাই। পিছে কিয় জানিব পৰা নাই? জনাৰ অধিকাৰ নাই নেকি? আজি এমাহ পাৰ হৈ গ'ল, নিশ্চয়কৈ এইবিলাক কথা কাৰণেই তদন্ত প্ৰক্ৰিয়াক মানুহে সন্দেহৰ দৃষ্টিৰে চাইছে। জুবিন গাৰ্গবিহীন এমাহ। 19 ছেপ্টেম্বৰ সেই অভিশপ্ত দিনটোতে আমাৰ মাজৰ পৰা আঁতৰি গৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। লগে লগে অসমলৈ নামি আহিছিল অমানিশা। চাৰিওফালে কেৱল কান্দোনৰ ৰোল। তাৰ মাজে মাজে ৰিণিকি ৰিণিকি ভাহি আহিছিল মায়াবিনী ৰাতিৰ বুকুত। পিছে আমাৰ আপোন শিল্পীজন কেনেকৈ নোহোৱা হ'ল আজিও আমাৰ বাবে অবুজ সাঁথৰ। ভয় হৈছে ন্যায় নাপাব নেকি জুবিন গাৰ্গে? এমাহ উকলি যোৱাৰ পাছতো কিয় একো উত্তৰ পোৱা নাই আমি? সিদ্ধাৰ্থক ইমান সাৱলীলভাৱে অসমীয়াত চিঠিখন কোনে লিখি দিছিল? খণ্ড খণ্ডকৈ য়ট পাৰ্টিৰ ভিডিঅ' কাক দিছিল অমৃতপ্ৰভাই? বিশিষ্ট ব্যক্তিৰে বৈঠক কৰাৰ পিছত SITৰ তদন্ত প্ৰক্ৰিয়াত কি পৰিৱৰ্তন আহিছে? যিদৰে শেখৰজ্যোতি গোস্বামীয়ে SITৰ আগত কৰা মন্তব্যৰ কিয়দাংশ ৰাইজৰ সন্মুখলৈ আহিল, তেনেকৈ শ্যামকানু আৰু সিদ্ধাৰ্থই SIT কি কৈছে একোৱে সুংসূত্ৰ পোৱা নাই কিয়? জুবিন গাৰ্গৰ দৰে এটি সত্ৰৰ মৃত্যুৰ কাৰণ আমাৰ জনাৰ অধিকাৰ নাই নেকি? নে জুবিন গাৰ্গক লৈ চলিব কেৱল ৰাজনীতি? গৰিমা গাৰ্গেও বাৰে বাৰে ক'বলগীয়া হৈছে ন্যায় দিয়ক প্ৰিয় মানুহজনক। এতিয়া এইগৰাকী জুবিন গাৰ্গক লৈ কেৱল চলিছে এখন যুঁজ। সেইখন যুঁজ হ'ল ৰাজনৈতিক যুঁজ। জুবিন গাৰ্গক কোনে কিমান ভাল পায়, জুবিন গাৰ্গৰ নাম লৈ অসমীয়াৰ আৱেগ কোনে সহজে জয় কৰিব পাৰে, সেই এখন যুঁজত নামি পৰিছে কি বিজেপি, কি কংগ্ৰেছ, কি ৰাইজৰ দল, কি অসম জাতীয় পৰিষদ। কিছুদিন পূৰ্বে কংগ্ৰেছে যি কাৰ্যসূচী চলাই আছে, ভোট চোৰ গাদী এৰক শীৰ্ষক কাৰ্যসূচী, এই কাৰ্যসূচীত বঙাইগাঁৱত গৌৰৱ গগৈৰ উপস্থিতিত মায়াবিনী শীৰ্ষক গীত গাই প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দই সমদল কৰা দেখিবলৈ পোৱা গৈছে, যাৰ ফলত কংগ্ৰেছ নেতৃত্ব সমগ্ৰ অসমবাসীৰ ৰোষত পৰিছিল। বহুতে তীব্ৰ ভৎসনা আৰু ককৰ্থনা কৰিছিল এনেদৰে জুবিন গাৰ্গৰ গীতক ৰাজনীতিকৰণ কৰাৰ বাবে। বিজেপিয়ে অতি কঠোৰভাৱে কংগ্ৰেছৰ এনে কাৰ্যক গৰিহণা দিছিল। কিন্তু সেই বিজেপিয়ে এইবাৰ কি কৰি পেলাল? জুবিন গাৰ্গৰ নাম লৈ এইবাৰ তেওঁলোকে কৰিবলৈ বিচাৰিছে ময়ো জুবিন আমিও জুবিন শীৰ্ষক কাৰ্যসূচী। যেতিয়া প্ৰথমে এই কাৰ্যসূচীৰ কথা ঘোষণা কৰিলে, লগে লগে ছ'চিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হ'ল বিজেপি। লগে লগে তেওঁলোকে নাম সলনি কৰিলে। এইবাৰ নাম দিলে ময়ো জুবিন অনুৰাগী, আপুনিও জুবিন অনুৰাগী। সমগ্ৰ অসমখনেই জুবিন গাৰ্গৰ অনুৰাগী। এতিয়া আকৌ নতুনকৈ জুবিন গাৰ্গৰ অনুৰাগী মই, আমি জুবিন গাৰ্গৰ অনুৰাগী বুলি কৈ কি প্ৰমাণ কৰিব বিচাৰিছে? নিশ্চয়কৈ ইয়াৰ স্বাৰ্থটো লুকাই আছে ৰাজনীতিৰ সেই ধুৰন্ধৰ খেলা। জুবিন গাৰ্গৰ নাম লৈ ২৬ৰ ৰাজনীতি, জুবিন গাৰ্গৰ নাম লৈ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ এয়া জানো কৌশল নহয়? এতিয়া ৰাইজে নিশ্চয়কৈ প্ৰশ্ন কৰিছে
জুবিন গাৰ্গৰ যদি সঁচাকৈ বিজেপি অনুৰাগী তেন্তে বিজেপিয়ে প্ৰথমতে কা বাতিল কৰক, তাৰ পাছত গছ কটা বন্ধ কৰক, তাৰ পাছত ধৰ্মক লৈ ৰাজনীতি তেওঁলোকে বন্ধ কৰক। কাৰণ জুবিন গাৰ্গে নিজৰ ছবিৰ মাধ্যমেৰে বা নিজেও বিভিন্ন মঞ্চত কৈ থৈ গৈছে যে তেখেতৰ কোনো জাতি নাই, তেওঁৰ কোনো ধৰ্ম নাই, তেওঁ মুক্ত, তেওঁ কাঞ্চনজংঘা। গতিকে এইবিলাক ৰাজনৈতিক পাশা খেল বাদ দি এতিয়া চৰকাৰে কেৱল জুবিন গাৰ্গৰ ন্যায়ৰ কথা চিন্তা কৰক। অসমবাসী অতি আগ্ৰহেৰে ৰৈ আছে জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত। কাৰণ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ কাৰণ সমগ্ৰ ৰাজ্যবাসীয়ে জনাৰ অধিকাৰ আছে। গতিকে নিশ্চয়কৈ এইবিলাক কথা আমি সকলোৱে ভাবি চাব লাগে। চৰকাৰে অতি গুৰুত্ব সহকাৰে বিষয়টোক লৈ অতি ক্ষিপ্ৰভাৱে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিব লাগে, যাতে এই ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি ৰৈ নৰয়। আজিৰ ভিডিঅ' ইমানতে সামৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম।